নমস্কাৰ মোৰ ইউটিউব চেনেলৰ সকলো ফ্ৰেণ্ডক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু এই নতুন ভিডিঅ'টোত এটা আপোনালোকক পাৰ্চেল লৈ আহিছোঁ। এইটো হ'ল এইটোৰ ভিতৰত কি আছে চাওঁ আৰু বহুত ডাঙৰ নিচিনা লাগিছে বক্সটো আৰু গম পাইছে এমাজনৰ হয় যিহেতু ইয়াৰ ভিতৰত কি আছে আৰম্ভ কৰোঁ। ইয়াৰ ভিতৰত কি আছে আমি চাম, মানে আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ। মই আগত এইটো ইউজ কৰিছিলোঁ, আকৌ এতিয়া মই দ্বিতীয়বাৰ এইটো আকৌ অৰ্ডাৰ কৰিছিলোঁ। যিহেতু ইয়াৰ বহুত ধুনীয়া আৰু মই কমফৰ্টেবল পালোঁ এই বস্তুটো ইউজ কৰি, সেই গতিকে আপোনালোককো দেখুৱাব বিচাৰিছোঁ ইমান ডাঙৰ বক্সৰ ভিতৰত কি আছে দেখিলে মানে এইটো আহিলে। চ' এই বস্তুটো অৰ্ডাৰ কৰিছিলোঁ, প্ৰাইচটো কম আপোনালোকক, কিন্তু প্ৰথমতে চাই লওক। এইটো হয় মানে মই ফ্ৰণ্ট কেমেৰাত ভিডিঅ'টো কৰি থকাৰ কাৰণে উল্টাকৈ ওলাইছে। এইটো হ'ল সোনাটা কোম্পানী ঘড়ী। ইয়াৰ প্ৰাইচটো বেছি নহয়, মাত্ৰ 800 ৰুপিজ আৰু ইয়াৰ ইমানেই মানে ভাল ৰিজাল্ট হয়, বহুত ধুনীয়া ৰিজাল্ট হয়। যিহেতু মই আগতে 2 বছৰ ইউজ কৰিছোঁ, বৰষুণত তিতিছে একো হোৱা নাই, কিন্তু ফিটাকেইডাল বৰষুণত বেছিকৈ তিতিলে বেয়া হোৱাৰ সম্ভাৱনা থাকে। কিন্তু ইয়াৰ ভিতৰত কেতিয়াও পানী নোসোমায় আৰু 2 বছৰ এনেই এবছৰ ৱাৰেণ্টি থাকে। আৰু আপোনালোকে জানেই যে টাটা কোম্পানীও প্ৰডাক্টটো মানে কেনেকুৱা হয়। টাটা কোম্পানী প্ৰডাক্ট এতিয়া যিহেতু সোনাটা কোম্পানীটো হ'ল টাটা কোম্পানীৰ প্ৰডাক্ট, আৰু সেই গতিকে আমি খুলি পানি দেখাব বিচাৰিছোঁ যে চাই লওক সুন্দৰ। মই মানে এইটো আগত 2 বছৰ ইউজ কৰিছোঁ আৰু এতিয়া বৰ্তমান আকৌ অৰ্ডাৰ কৰিলোঁ। আগত মানে মোৰ যিহেতু হেৰাই যোৱাৰ কাৰণে আকৌ মই অৰ্ডাৰ কৰিলোঁ আৰু এইটো বস্তুটো আকৌ ইউজ কৰিম ভাবিছোঁ। আৰু প্ৰায় কৰি ল'লোঁ। এইটো চব মানে কেমেৰাটো ব্ৰেক কৰি লৈছোঁ আৰু ঘড়ীটো চাওক অলৰেডি লক আহিছে। লকটো খুলি দিলে ষ্টাৰ্ট হ'ব আৰু মানে বহুত শ্লিপ টাইপ, মানে বহুত পাতলা আৰু হাত মানে দেখিছে এইটো বেছি হেৰি নহয়। মই আগত এটা ঘড়ী দেখাইছিলোঁ, সেই ঘড়ীটো মানে একচুৱেলি সেই ঘড়ীটো আছিলে প্ৰায় ডেকা ল'ৰাখিনিৰ কাৰণে। এই ঘড়ীটো অলপ বয়স হোৱা ল'ৰাখিনিৰ কাৰণে, বা এইটো ফৰ্মেল ড্ৰেছতেই হওক বা ক'ৰবাত যাবৰ কাৰণে ষ্টাইলতে যোৱা হওক, বা দুইটা ক্ষেত্ৰতে এইটো ইউজ হয়। এইটো অফিচিয়েলি কামতো ইউজ কৰিব পাৰি। সেই গতিকে মই এইটো বহুত মানে ভাল বুলিয়ে ভাবিছোঁ। আৰু যিহেতু আপোনালোকে জানে সোনাটা কোম্পানী এইটো টাটা প্ৰডাক্ট হয়, যিহেতু বহুত এটা ধুনীয়া প্ৰডাক্ট হয়। আপোনালোকে এইটো যদি লয় এমাজনতো অৰ্ডাৰ কৰিব পাৰিব বা আপোনালোকে শ্ব'ৰুমতো ল'ব পাৰিব। ইয়াৰ এমাউণ্টটো বেছি নহয়, মাত্ৰ মই দেখুৱাই দিলোঁৱেই ইমানটো আপুনি শ্ব'ৰুমত গ'লে ল'ব লাগিব 975। তাৰ ভিতৰত আপোনাৰ 25 টকামান ডিছকাউণ্ট কৰিব, কিন্তু আপুনি যদি অনলাইনত লয় তেতিয়াহ'লে আপোনাৰ এমাউণ্টটো অলপ কমত পাব। আৰু যিহেতু এইটো দেখিছে মোৰ এড্ৰেছ এমাজন ট্ৰান্সপৰ্ট ছাৰ্ভিচ প্ৰাইভেট লিমিটেড অপুল চুতীয়া। চ' এই পাৰ্চেলটো অৰ্ডাৰ কৰিছিলোঁ যিহেতু ইউজ কৰিম। আৰু ইয়াত দেখিছে কি ইউজ হৈ আছে, দেখিছে নামটো শুনিবলৈ বহুত ভাল, কিন্তু ভিতৰৰ সেইটো চাওক কেনেকুৱা হৈ গৈছে। কিন্তু এইটোত তেনেকুৱা এটা নহয়। এইটোত আগতো মই এইটো আপোনাৰ এবছৰৰ ভিতৰত এনেকুৱা হৈ গ'ল বৰষুণত বেছিকৈ তিতাৰ কাৰণে। কিন্তু আপোনালোকক এইকেইটা মই বস্তু দেখালোঁ, আপোনালোকে নিজে কম্পেয়াৰ কৰি চাওক যে মই কোৱা মতে আপুনি যদি এই ঘড়ীটো যদি ব্যৱহাৰ কৰে নহয়, আপুনি 4 বছৰ একদম মেক্সিমাম 4 বছৰ ওপৰত চলি যাব। আৰু বেটেৰীটো 2 বছৰলৈকে একো নহয়, 2 বছৰ ওপৰত যাব। চ' সেই গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু যদি চেনেলটো এতিয়ালৈকে মোৰ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি দিব। আৰু এনেকুৱা নতুন মানে প্ৰডাক্ট লৈ আপোনালোকৰ মাজলৈ আহিম আৰু নতুন এণ্টাৰটেইনমেণ্ট ভিডিঅ' লৈ আহি আছোঁ। আৰু আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। জয় আই অসম।